दिनै सालबारि जिल्ला आइजो बिपिएफनि बानजायनायाव गोबर्धनानि बड'लेण्ड दरबार नब्लाङाव मिरु आइजो बिपिएफनि सांग्रांथि मेल जालाङो। जिल्ला थाखोनि दैदेनगिरि मावथि सोद्रोमाफोरनि गेजेराव जानाय बे सांग्रांथि मेलाव बिपिएफनि गाहाय नेहाथारि बारग' एमएलए मनेस्वर ब्रह्म, बारग' एमएलए थानेस्वर बसुमतारी, मिरु लाइमोन बिपिएफनि नेहाथारि कास्तम बसुमतारीमोनजों लोगोसे हान्जानि गोजौ दैदेनगिरिफोरा बाहागो लायो। मख'जाथावदि मिरु आइजो बिपिएफनि जिल्ला थाखोनि दिनैनि जानाय बे सांग्रांथि मेलनि गेजेरजों सालबारि जिल्ला इउपिपिएलनि सिडब्लिउसि सोद्रोमा कनक चन्द्र बर'जों लोगोसे इउपिपिएल हान्जानिनो सिलाराय बसुमतारी, हानिफ आली, जितेन कलिता आरो गुबुन गुबुन सा 46 सोद्रोमाया बिपिएफ हान्जायाव हाबो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बिपिएफनि नेहाथारि मनेस्वर ब्रह्म बिथाङा खौरां बिजोङाव ओरैबायदि बुङो। আজি আমাৰ এই সালবাৰীৰ আমাৰ ব্লকৰ অধীনত আমাৰ 46 জন আমাৰ ইউপিপিএলৰ পৰা জইন হৈছে আৰু আমাৰ প্ৰস্তুতি চলি আছে। আগন্তুক যেটো লোকসভা নিৰ্বাচন ওদালগুৰি দৰং এটা থাকিল আৰু ইফালে কোকৰাঝাৰ থাকিল, দুয়োটাতে আমাৰ নিজাববীয়া প্ৰাৰ্থী থাকিব। ইতিমধ্যে আমাৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ এই কথাটো কৈ আহি আছে, দলৰ সিদ্ধান্ত আৰু দুয়োটা আমাৰ সিটতে আমি জিকি যাম। দেখা গৈছে যে বিভিন্ন প্ৰান্তত আপোনালোকে সৰু সৰু চেলবোৰ গঠন কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত চেল গঠন কৰিছে, উদ্দেশ্য কি? উদ্দেশ্য সেইটোৱে যে আমি চৰকাৰৰ অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আৰ্থসামাজিকে হওক বা জাতীয় সমস্যাই হওক, যাতে এই সমস্যাবিলাক সমাধান কৰাত আমাৰ চেলসমূহৰ যোগেদি আমি সমস্যাবিলাক আইডেণ্টিফাই কৰি ভৱিষ্যত দিনত আমি মানে এইবিলাক সমাধান কৰাৰ কাৰণে কাম কৰিব পাৰোঁ। বিজেপিয়ে যিকোনো মুহূৰ্তত বিডিআইডি অঞ্চলত চৰকাৰ গঠন কৰিব বুলি কৈছে, প্ৰত্যাহ্বান যেটা আহিব আপোনালোকে পাৰিব না? সেইটো বিটিচি হিচাপে আমি যেটো আঞ্চলিক ৰাজনৈতিক দল হিচাপে যথেষ্ট শক্তিশালী আৰু এইটো 2006 চনত 2020 চনত যেটো যোৱা বিটিচি নিৰ্বাচন তাতেও প্ৰমাণ হৈছে। তেতিয়া বিটিআৰ সৃষ্টিৰ ধুমুহা বলে বেলেগ বেলেগ বহুত ধুমুহা সুনামি, তাৰ মাজতো আমি 17টা আসন পাইছোঁ। আমি সিংগল লাৰ্জেষ্ট পাৰ্টি আৰু আজিৰ দিনত আমি অধিক বেছি মজবুত। কোকৰাঝাৰত কি হ'ব ফলাফল? ইউপিপিএল অতি শক্তিশালী ৰূপত আহি আছে বুলি কৈছে। নাই বিপিএফ দলে ইয়াতে সবচে শক্তিশালী আৰু ৰাইজে বিচাৰে আৰু একমাত্ৰ ৰাজনৈতিক দলে হৈছে বিপিএফ। এই অঞ্চলৰ যেটো সমস্যা বুজি পোৱা, ইয়াৰ বিটিচি সম্পৰ্কে বুজি পোৱা, কাৰণ আমি সৃষ্টি কৰিছোঁ। বিপিএফ দলৰ নেতাবিলাকে সেই বিটিচি সৃষ্টি কৰিছে আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰে প্ৰায় 99% আমি ইমপ্লিমেণ্টেশ্যন কৰিছোঁ। খুব কষ্ট কৰি ইমপ্লিমেণ্ট কৰা গৈছে এইবিলাক দফাবিলাক চৰকাৰৰ লগত লাগি। গতিকে অহা দিনবোৰতো ৰাইজে আমাকে দায়িত্ব দিব। যোৱাবাৰ ভুলক্ৰমে আমিতো এবছলিউট মেজৰিটি পাইছিলোঁ, কিন্তু সেইটো চৰকাৰটো হৈ গ'ল। দুৰ্ভাগ্যজনকভাৱে আমি আহিব নোৱাৰিলোঁ, চৰকাৰ আমাক গঠন কৰাৰ সুযোগ নিদিলে। গতিকে অহা দিনবোৰত আমি আকৌ পাৱাৰত আহিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকৌ বিটিচিৰ চিফ হিচাপে কাম কৰিব। 2টা MP আমি দিল্লীত পঠাব পাৰিম।